সকলোকে নমস্কাৰ জনাইছোঁ। আজি কাগজৰ লেফাফা নাইবা এনলক কেনেকৈ বনোৱা হয় সেইটো দেখাম। তো বিশেষ দেৰি নকৰি আৰম্ভ কৰোঁ। এখন যিকোনো সাইজৰ আৰু যিকোনো ৰঙৰ কাগজ, কেঁচি, পেন্সিল আৰু আঠা এইকেইটা বস্তু লোৱা। তাৰপিছত আমি কাগজখন লৈ এনেকৈ মই দেখুৱাৰ ধৰণে ভাঁজ কৰিব লাগিব। দুফালৰ পৰা মাজলৈকে দুইটা মূৰ আনিব লাগিব। এনেকৈ দুইফালৰ পৰা মাজলৈকে আনি এটা সাইড অলপমান বেছি হ'ব লাগিব, প্ৰায় মাজলৈকে, আৰু এটা ফালে অলপ বেছি কৰিব লাগিব। এনেকৈ এফালে জাপি ল'লোঁ বা ভাঁজ কৰি ল'লোঁ। তাৰপিছত আনফালে এনেকৈ তাৰ ওপৰত অকণমান বেছি হোৱাকৈ বা বাহিৰফালে অহাকৈ এনেকৈ জাপি ল'ব লাগিব। এইখিনি দুইফালে ভাঁজ হোৱাৰ পিছত আকৌ দীঘলীয়াকৈ ভাঁজ দুটা দিব লাগিব। এইফালে বেছি হোৱাখিনি দেখুওৱা হৈছে, এনেকৈ কিমানখিনি বেছি আছে ওলাই এইখিনি ইমানখিনি ওলালে হ'ব। ইয়াৰ পিছত দুফালৰ পৰা আকৌ মাজলৈকে জাপিব লাগিব। এইবাৰ ওপৰত দিব নালাগে, সম্পূৰ্ণ মাজত থাকিলে হ'ব কাগজখন। এই মাজলৈকে দুফালৰ পৰা জাপি লৈ ইয়াত ভাঁজ কৰি দিছোঁ, এনেকৈ বাওঁফালে আৰু সোঁফালে ভাঁজ কৰি দিয়াৰ পিছত আকৌ এবাৰ ফুলি দেখুৱাম। এইফালে দুফালে এনেকৈ ফুলি দিছোঁ, গোটেইখিনি ফুলি দিছোঁ। এবাৰ কিমানখিনি কেনেকৈ বেছিকৈ আছে কাগজ জাপি দিয়াৰ পিছত দুটা ফালে এনেকৈ সমানকৈ লৈছোঁ। এইবাৰ আমি তলৰ এটা কোণ আকৌ এনেকৈ ভাঁজ কৰিব লাগিব মাজলৈকে। তলৰ কাগজখন যিমান মাজলৈকে আছে তালৈকে এই এটা চাইডৰ কাগজখন ভাঁজ কৰিব লাগিব। এনেকৈ কোণটোত কটাকটি হ'ব লাগিব। এনেকৈ এটা দিছোঁ আৰু ওপৰ ফালেও এনেকৈ দিব লাগিব। সম্পূৰ্ণ মাজত এটা পইণ্ট থাকিব লাগিব আৰু ওপৰ ফালে এনেকৈ সমানকৈ ভাঁজ কৰি দিলোঁ। ঠিক তেনেদৰে এইটো ফালেও লাগিব। এইটো ফালেও এনেকৈ আগৰটোৰ নিচিনাকৈ তলৰটো এনেকৈ ভাঁজ কৰি দিয়াৰ পিছত ওপৰটো এনেকৈ দিব লাগিব। এই দুটা একে সমান হ'ব লাগিব দেখাত, ইমান জোখ নালাগে, দেখাত গম পালে হ'ল সমান আছে। এইটো মাজত এটা পেঞ্চিলেৰে চিন দি লৈছোঁ, তলত আৰু মাজত। ইয়াত তলৰ কাগজখন চিনকেইটাৰ ওপৰেৰে অলপমান বেছি হোৱাকৈ এনেকৈ ৰেখা এডাল আঁকি ল'ব লাগিব। এনেকৈ প্ৰথমতে বাওঁফালে নিজে চিনি পোৱাকৈ এনেকৈ পাতলকৈ ৰেখা এডাল আঁকি লৈছোঁ। অলপ ভাঁজ কৰি দিব পাৰি ৰেখাডাল, তেতিয়া আঠাটো ভালকৈ লাগিব বেছি হৈ থাকিলে কাগজখিনি। এইবাৰ সোঁফালে এনেকৈ নিজে চিনি পোৱাকৈ পাতলকৈ আকৌ ৰেখা এডাল আঁকি লৈছোঁ। দুইফালে আঁকা হৈ গ'ল। এবাৰ ফুলি চাই লওঁ। তলৰ পেজটোৰ পৰা আকৌ তেনেকৈ আঁকিব লাগিব। ইয়াত মাজৰ বিন্দুটো ক'ত হ'ব আমি চাই ল'ম। ইয়াৰ পৰা অলপমান ভিতৰত যিহেতু আছে, এই পোনে পোনে গৈ এই মূৰত এটা চিন দি ল'ব লাগিব। তাৰপিছত দুফালে কোণ দুটা চিন দিছোঁ আৰু এনেকৈ আগৰ নিচিনাকৈ এইবাৰ অলপমান চিধা ৰেখা টানিব পাৰি। অলপ বেঁকা হ'লেও কোনো কথা নাই। ওপৰ ফালে অৰ্থাৎ অলপ হেলনীয়া আৰু চিধা হ'লেও ইমান একো কথা নাই। আগৰটোতকৈ অলপমান বেছিকৈ আছে, এইফালে ভিতৰ ফালে সোমাই যাব এইটো। আকৌ আগৰ নিচিনাকৈ চিন দি লৈছোঁ। এইবাৰ কাগজখন জাপি আকৌ আগৰ অৱস্থাত আকৌ এবাৰ দেখাই দিছোঁ। এইবাৰ কেঁচি এখন লৈ কাটিব লাগিব। এই চাৰিটা যি জাপ আছে সেই চাৰিটা জাপ কাটিব লাগিব। প্ৰথমতে মই এটা এটাকৈ দেখাই দিছোঁ। ইয়াৰ তলৰ যিটো ভাঁজ আছিল সেইটো প্ৰথমতে কাটি ল'ম। প্ৰথম কোণ এইটো
কাটি দিলোঁ। ইয়াৰ পিছত ওপৰৰ ফালে এইটো এনেকৈ এটা এটাকৈ গোটেইকেইটা কাটিব লাগিব, যিকেইটা জাপি দিয়া আছিল। এইবাৰ এইফালে কাটিলোঁ আৰু এইবাৰ এইটো এই চাৰিটা কাটি দিয়া হ'ল। ইয়াৰ পিছত আকৌ তলৰ পাতটো যিটো আছিল এইটো খুলি লৈ এই পেঞ্চিলৰ চিনে চিনে কাটিব লাগিব। এইটো সহজ হৈছে, অকল পেঞ্চিলৰ চিনৰ ওপৰে ওপৰে কাটি গ'লে হ'ল। এনেকৈ ওপৰটো কাটা হোৱাৰ পিছত আকৌ তলৰটো কাটি ল'ম। ঠিক আগৰ নিচিনাকৈ পেঞ্চিলৰ ওপৰে ওপৰে এইখিনি কাটি ল'লোঁ। হৈ গ'ল, গোটেইখিনি কাটা হৈ গ'ল। আমাৰ কাম প্ৰায় সম্পূৰ্ণ হ'ব এতিয়া। কেৱল এতিয়া আঠা দিব লগা কাম আছে। এনেকৈ তলৰ পাতটো খুলি লৈ তাৰ কাষে কাষে খুব ধুনীয়াকৈ এনেকৈ লাহেকৈ আঠা দিব লাগিব, যাতে মাজৰ ফালে নাযায়। মাজৰ ফালে গ'লে পেষ্টটোৰ মাজত লাগিব। কাষে কাষে এনেকৈ ধুনীয়াকৈ দিব লাগিব। এইখিনি হোৱাৰ পিছত আমি এনেকৈ আঠাটো ইয়াত লগাই দিব লাগিব। কেৱল ভাঁজ কৰি থোৱা পাত দুটাৰ ওপৰত লাগিছে, ভিতৰৰ ফালে লগা নাই। যদি ভিতৰত অকণমান লাগি যায় তেতিয়া আমাৰ ভিতৰত একো সোমাব নোৱাৰিম। অলপমান লাগিছে, এইখিনি উঠাই দি অকণমান শুকাব লাগিব। 10 মিনিটমান পিছত এতিয়া আমাৰ ৰেডি হৈ গ'ল লেফেফা নাইবা খাম।